So hey guys, welcome back to my original RBS vlog আৰু মই ঋষভ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰ ইউটিউব চেনেল RBS vlog আৰু আজি মই যে কৈছিলোঁ আমাৰ ৱৰ্কশ্বপ কৰিছিলোঁ এক্টিঙৰ ৱৰ্কশ্বপটো আজি আমাৰ ফাইনেল শ্ব' হৈছে আজি আমাৰ শ্ব' আছে তো বৰ্তমান সবেই এতিয়া আমি কলাক্ষেত্ৰত আমি উপস্থিত আছোঁ গোটেইবোৰ আৰু গোটেইবোৰ আমি এতিয়া গ্ৰীণ ৰুমত আছোঁ আহি আছোঁ দৰ্শনা বা তো কেনে লাগি আছে তোমাৰ আজি বহুত বেছি ভাল লাগিছে আজি 20 দিনৰ পাছত আজি ফলাফলটো দেখুৱাম যিমানখিনি কষ্ট কৰিলোঁ তাৰ ফলাফল কৰিম ছাৰৰ লগত আগতেও কৰিছোঁ দুখন নাটক কিন্তু এইবাৰ মই আৰবিএছ ব্লকৰ বহুত ডাঙৰ ফেন আজি মৰম কৰিছোঁ নালাগে বাকী ইপিনে চাপোন আছে আমাৰ অসমৰ যে হাঁহি চম্পাজনী নহয় হয় মই মানে কি জানা প্ৰথম মই ব্লগত দেখিছিলোঁ কেতিয়া ভবা নাছিলোঁ যে কাষত লগ পাম একদম চেলিব্ৰিটি ফিল কৰাই দিছে সঁচাই মানে যেতিয়া ব্লগত দেখা পাওঁ ন মানে একদম ভাল লাগে তো আপোনালোকে ঋষিৰ ব্লগ চাব ছাপোৰ্ট কৰিব ডান্স কৰা মানুহ নাটক কৰা মানুহ সদায় ভালেই ব্লগ পাব আৰু থেংক ইউ বাকী আমি এতিয়া গোটেইবোৰ ইয়াতে আছোঁ গ্ৰীণ ৰুমত এতিয়া লাহেকৈ আমাৰ ষ্টেজ ৰিহাৰ্চেল হ'ব দেন তাৰপিছত আমাৰ হ'ব ফাইনেল শ্ব' আপোনালোক দেখাই গোটেইবোৰ বস্তু দেখাম আৰু সেইকাৰণে মই তাতে খাই আহিলোঁ আৰু বহুত বগা লাগিছে ন আজি ফেচ ৱাছ কৰিছোঁ সেইকাৰণে বগা লাগিছে চ' অ'কে আৰু এয়া আমাৰ গ্ৰুপৰ আৰু আমাৰ ৱৰ্কশ্বপৰ আৰু এজন ষ্টুডেণ্ট মিনিট পলাবা আৰু দেউতাকৰ চৰিত্ৰ অভিনয় কৰি আছে আমাৰ উৎপল দা আৰু ইপিনে আছে সেই পাপৰি বা তাৰপিছত সুদৰ্শনা বা দেখিছে আপোনালোকে সকলোবোৰ দেখুৱাইছোঁৱে আৰু মই অডিটৰিয়ামত আহি কিনেহে মই ব্লগৰ ইণ্ট্ৰটো দিছোঁ আৰু মই আহিছিলোঁ অডিটৰিয়ামলৈকে ছাৰৰ লগত আৰু এতিয়া মই বাকীবোৰ কথা মই ঘৰৰ পৰাই ক'ম কাৰণ মই তাতে ব্লগ একদমেই কৰা নহ'ল কাৰণ কিয় গৈ আমি ষ্টেজ ৰিহাৰ্চেল কৰিলোঁ তো ষ্টেজ ৰিহাৰ্চেল কৰোঁতে মোবাইল একেবাৰে মই চুব পৰা নাছিলোঁ বেগৰ ভিতৰত সোমাই থোৱা আছিলে তো সেইকাৰণে একো ব্লগ চগ কৰিব নোৱাৰিলোঁ যিবোৰ আমাৰ মুমেণ্টছ হৈছিল তাতে একো ক্লিপ মই কেমেৰাত উঠাব নোৱাৰিলোৱে তো একো নাই বাৰু মই ঘৰতে কওঁ সকলোবোৰ কথা আৰু আমি তাতে গোটেইবোৰ গৈ কোনেও মোবাইল চোৱা নাই সকলোৱে মোবাইল ছুইচ অফ কৰি কেনে কিছুমানে মোবাইল চাইলেণ্ট কৰি কেনে মোবাইল বেগৰ ভিতৰত সোমাই থৈ দিছে আৰু আমি ষ্টেজ ৰিহাৰ্চেল কৰিছোঁ পটাপট কাৰণ আমাৰ একদমেই সময় আছিল দুখন নাটক আছিলে আমাৰ পিছতে আৰু এখন বেলেগ গ্ৰুপৰ আছিলে তো সেইকাৰণে আমি ষ্টেজখন পুটুককৈ খালী কৰি দিব লাগে তাৰ কাৰণে আমি গোটেইবোৰ সোনকালে কৰিছোঁ ষ্টেজ ৰিহাৰ্চেলবোৰ গোটেইবোৰ মাৰ্কিং কৰিছোঁ তো কৰি কিনে আমি সকলোবোৰ এনেকৈ কৰি আমি শ্ব' কাৰণে আমি ৰেডি হৈছিলোঁ পটাপট কাৰণ একদমেই সময় নাছিলে আমাৰ হাতত তো সেইকাৰণে আমি সকলোবোৰ ৰেডি হোৱাৰ কাৰণে একো মই ক্লিপ ল'ব পৰা নাছিলোঁ তো খুব এটা ভাল এক্সপিৰিয়েঞ্চ গ'ল কালি অত দিনৰ আজি 20 দিনৰ এটা ৱৰ্কশ্বপ এক্টিং ৱৰ্কশ্বপ এটা কৰি কিনে কালি এটা মানে শ্ব' কৰিলোঁ খুব ভাল লাগিল তাত যিটো কেৰেক্টাৰ মই 4খন নাটকৰ 2 নম্বৰ কেৰেক্টাৰ য'ত মই অভিনয় কৰিছিলোঁ খুব এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু মানে বাটৰ ৰোলটো মই আগৰ পৰা দেখি আহিছোঁ তো বহুতেই ভাল মানে মোৰ বহুখিনি সহায় কৰিছে আৰু ছাৰৰ যিটো বডি অৰিয়েণ্টেড নাটক ন তো একদম মোৰ বহুত ভাল লাগে যিহেতু মই ব্লগ কৰিব তাতে নোৱাৰিলোঁ তো নাটকৰ কিছুমান মুহূৰ্ত মই আমাৰ নাটক চোৱা মানুহে ধৰি ৰাখিছিল তো সেইবোৰৰ পৰা ক্লিপবোৰ মই লৈ আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে চাওকচোন এবাৰ আৰু এইটোৱে আছিল মোৰ কেৰেক্টাৰটো যিটো কেৰেক্টাৰ মই প্লে' কৰিছিলোঁ এজন বাটৰুৱা হিচাপত আৰু খুব ভাল এক্সপিৰিয়েঞ্চ থাকিলে সেই বাটৰুৱা ৰোলটো প্লে' কৰি আৰু এইটোৱে সেইটো গান যিটো একদম ফেমাছ নাটকৰ একদম পূৰা আমাৰ ক্লাইমেক্স বুলি যিটো কয় ন ক্লাইমেক্সৰ এই গানটো তো মানে এটাই মানে নাটকৰ গোটেইবোৰ কথা মানে লুকাই থাকে আৰু অথনি যেতিয়া মই ব্লগটো আৰম্ভ কৰোঁতে দেউতাকৰ ৰল অৰ্থাৎ উৎপলা দেখুৱাইছিলোঁ তো সেই ৰত্নাকৰৰ সৈতে উৎপল দা যিটো বা দেউতাকৰ অভিনয় কৰিছিলে এইজনেই সেই উৎপল দাজন আৰু তেতিয়াৰ পৰা মই সূত্ৰতে আপোনালোকক দেখুৱাই আছোঁ কিন্তু মই আপোনালোক চিনাকি পাই দিয়া নাই তো সূত্ৰতে অভিনয় কৰিছিলোঁ ৰিমলিম বা দীপাংকৰ আৰু নীলোৎপলা বা আৰু ব্ৰহ্মা প্ৰজাপিতাৰ ৰোলত অভিনয় কৰিছিলে আমাৰ মানে মোৰ একদম ফেভৰেট পাৰ্চন আমাৰ নাটকৰ আকাশ দা একদম মানে মাষ্ট একদম এণ্টাৰটেইনাৰ মানে ক'ব গ'লে তো সেই আকাশ দাই এই প্ৰজাপিতাৰ ৰোলটো প্লে' কৰিছিল ৰত্নাকৰ নাটকখনৰ কৰাচত আছিলে হিমাশ্ৰী বা পাপৰি বা বিক্ৰম ভৰত দা আৰু হীৰক আৰু লগতে ময়ো আছিলোঁ কৰাচত আৰু কি কৰিছিলোঁ মই কি পালোঁ মই কি
আৰু নাটকৰ একদম শেষৰ চিনটো এইটো য'ত আমি একদম ধুমুহা সৃষ্টি কৰিব লাগে একদম বহুত বঢ়িয়াকৈ ধুমুহা সৃষ্টি আৰু এনেকৈয়ে ৰত্নাকৰ এদিন বাল্মীকি হয় আৰু বাল্মীকিয়ে আমাক ৰামায়ণ উপহাৰ দিছিলে যাৰ কাৰণে আমি আজি ৰামায়ণ পঢ়িব পাইছোঁ ৰামায়ণৰ কাহিনী শুনিব পাইছোঁ তো তেখেতেই আছিলে ৰত্নাকৰ এসময়ত আৰু সেই কাহিনীৰে এইখন নাটক লিখা হৈছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ' ভাল পালে যদি ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোক চেনেল ছাবস্ক্ৰাইব কৰিব যদি নতুন হৈছে তেতিয়াহ'লে মোক চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব দেই তো আজিলৈকে ইমানে আকৌ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই